গতিকে এই সাৰথী হস্পিটেলত আহি মই যিটো তাৰমানে হেৰি হ'ল মই সঁচাকৈ বিৰাট ভাল পাইছোঁ। নমস্কাৰ, মই ডক্টৰ মানস বৰঠাকুৰ। আজি আপোনালোকক এগৰাকী সাপে খুটা পেচেণ্টৰ বিষয়ে ক'বলৈ ওলাইছোঁ। তেওঁ প্ৰায় 1 ঘণ্টা পিছত আমাৰ হস্পিটেলত উপস্থিত হৈছিলহি। যেতিয়া আমি তেওঁক চাওঁ প্ৰথমবাৰৰ বাবে, তেওঁ সাপে খুটা জেগাডোখৰত অলপমান ফুলা আছিল আৰু বিষ অনুভৱ কৰিছিল। সেই মুহূৰ্তত আমি তেওঁক বুজাইছিলোঁ যে এণ্টি স্নেক ভেনম সব ক্ষেত্ৰতে লগালগে দিয়া নহয়, কাৰণ এণ্টি স্নেক ভেনমৰো কিছুমান ৰিয়েকশ্যন থাকে। সেইবাবে আমাৰ ইয়াত যিটো পদ্ধতি আমি ব্যৱহাৰ কৰোঁ সেইটো হৈছে আমি পেচেণ্টক ক্ল'জ অবজাৰভেশ্যনত ৰাখোঁ আৰু যেই বিষাক্ত সাপে খুটা যিখিনি লক্ষণ সেইসমূহ দেখা দিয়ে আমি ততাতৰীয়াকৈ এণ্টি স্নেক ভেনম আৰম্ভ কৰোঁ। ঠিক তেনেদৰে তেখেতক আমি ক্ল'জ অবজাৰভেশ্যনত ৰাখিলোঁ। তেওঁক সাপে খুটা যিখিনি বিষাক্ত সাপৰ লক্ষণ সেইখিনি বুজাই ক'লোঁ যে আপোনাৰ এইখিনি লক্ষণ যদি দেখা দিয়ে আপুনি লগালগ আমাক জনাব। ঠিক তেনেদৰে 2 ঘণ্টা 3 ঘণ্টামানৰ ভিতৰত তেওঁ লক্ষণসমূহ আৰম্ভ হ'ল। চকু বাদুকেইটা পৰি গৈছে নেকি? চকুৰ বাদুকেইটা পৰি গৈছে। ৰ'ব, ভাল পাব, ৰ'ব, ঠিক আছে। আমি ইতিমধ্যে এণ্টি স্নেক ভেনম যোগাৰ কৰি ৰাখিছোঁ। ততাতৰীয়াকৈ তেওঁক এণ্টি স্নেক ভেনম আমি দিলোঁ আৰু খুব কম সময়ৰ ভিতৰতে তেওঁ যিখিনি লক্ষণ আৰম্ভ হৈছিল সেই লক্ষণখিনি সম্পূৰ্ণভাৱে ঠিক হ'ল আৰু তেওঁ ৰাতিলৈ সম্পূৰ্ণ সুস্থ হৈ ভাত পানী খাব পৰা হ'ল। তেওঁ এটেণ্ডেণ্ট যিসমূহ আছিলে লগৰ অভিভাৱক তেখেতসকলকো আমি এইটো ৰিএচিউৰেঞ্চ দিলোঁ যে বিষাক্ত সাপে খুটিলেই যে পেচেণ্ট বেয়াৰ ফালে যাব তেনেকুৱা নহয়। আৰু তেখেতক আমি 24 ঘণ্টা অবজাৰভেশ্যনত ৰাখি তাৰপিছত যি তেওঁ এই সাপে খুটা জেগাডোখৰ ফুলা আৰু সেই বিষটোৰ কাৰণে যি পদ্ধতিয়ে চিকিৎসা কৰিব লাগে সেইখিনি গোটেইখিনি বুজাই দি আমি পিছদিনা তেওঁক ঘৰলৈ বিদায় দিলোঁ। নমস্কাৰ, মোৰ নাম শ্ৰী বিমল দাস। মানে মোৰ দেউতা হয়। যোৱাকালি মানে এজন গাঁৱৰ আমাৰ মানুহ ঢুকাইছিল। ঢুকাৰ পিছত দেউতাই খৰি চৰি দি অহাৰ পিছত গা পা ধুই 1:15 মানত দেউতাই মন্দিৰত মানে কি সেৱা কৰি আছিল। সেৱা কৰি থকাৰ পিছত ফেটিয়া পেশৰে এই দেউতাক ভৰিত 2বাৰ ফুটাইছিল। তাৰ পৰা যেতিয়া তেজ দেখা পালোঁ, মই তেজ দেখা পোৱাৰ পাছত বাৰাণ্ডালৈকে আহি চব গাঁৱৰ মানুহবিলাকো আহিলা। আহি লগে লগে তাতে মই দুটা ভয়তে সৰুতে আমাৰ কৈছিল যি বুঢ়া বুঢ়ীবিলাকে সাপে খুটালি গাঁঠি দিব লাগে, সেইভাবে 3টা আমি গাঁঠি দিলোঁ। যোৱাৰ পিছত মানে কি মোক গাঁৱৰ ল'ৰাই ফোন কৰিলে, দেউতাক তেনেকৈ সাপে খুটাইছে, তই ফটাফট আহ, তেজ ওলাইছে। ময়ো লগে লগে দৌৰি গুচি আহিলোঁ। আহি লগে লগে গাড়ী এখন ভাড়া কৰি আমি মানে কি গাঁৱত আলোচনা কৰিলোঁ ক'ত এণ্টিভেনম পায়। আমি গম পালোঁ সাৰথীত পায় বুলি, বা বহুত 3-4জন মানুহ ছাকচেছ হৈ গৈছে। তাৰপিছত আমি লগে লগে দৌৰা কৰি আহি পালোঁ। পোৱাৰ পিছত ছাৰৰ লগত কথা পাতিলোঁ। কথা পতাৰ পিছত ছাৰে ক'লাক এনে এইখিনি কৰিব লাগিব, টেষ্টখিনি কৰাৰ পিছত আপোনাৰ চিন্তা কৰিব নালাগে, হৈ যাব, গোটেইখিনি সুস্থ হৈছে। ইয়াতে বহুত পেচেণ্ট আমি সুস্থ কৰিছোঁ। মইতো প্ৰথম অৱস্থাত যেতিয়া খুটটো মাৰছিল, মাৰাতে মই ভাবোঁ যে ফেটি সাপেতো খুটালি আৰু মানুহ নাবাচে। লগে লগে মোৰ তাৰমানে মোৰ দেহাটোৰ প্ৰতি মই বাদেই দিছোঁ। তথাপি আমি নাৰ্ভাছ ফিল কৰা নাই। যেতিয়া এতিয়া সাৰথী হস্পিটেলত এই এণ্টিভেনম নাকি সেই ঔষধটো পাই পোৱাৰ পাছত মোৰ এটা সাহস আছে কি তাকে যদি কিবা কাৰণত যাই পাওঁ মোৰ তাৰমানে জীৱনটো বাচিব। গতিকে এই সাৰথী হস্পিটেলত আহি মই যিটো তাৰমানে হেৰি হ'ল মই সঁচাকৈ বিৰাট ভাল পাইছোঁ। মই সাৰথী হস্পিটেলত তাৰমানে আহি ডাক্তৰ নাৰ্ছ যি ৰকম ৰাতিৰ পৰা মোক তাৰমানে ইয়াতে তাৰমানে চাই আছে। আমাৰ ভণ্টি এখনো মোক বহুত মানে ট্ৰিটমেণ্ট কৰি আছে বঢ়িয়াকৈ, য'তে যি মানে সেই লাগে সেইটো দিছে, মই অসুবিধা ফিল কৰা নাই। আৰু তো মোক প্ৰথম যিটো মানে ডাক্তৰটোৰ ৰেচপন্স মোক দিছে আৰু ইমান সাহস দি আছে মোক তেখেতে, তাৰমানে বিৰাট ভাল লাগিছে। মানে কি আমিতো বহুত ভয়ে খাই গৈছিলোঁ। দেউতাই যিহেতু ফেটি সাপে খোৱা বুলি ক'লে সকলোৱে জানে আৰু বিষাক্ত বহুত মানে মানুহ নাবাচেয়ে, কিন্তু আমি দৌৰাদৌৰিকৈ লৈ আহিলোঁ। অহাৰ পিছত যিখিনি ৰেচপন্স পালোঁ আমি বহুত ভাল লাগিল। আৰু এটা সম্পূৰ্ণভাৱে দেউতা সুস্থ, দেউতা এটা নতুন জীৱন পালে, আমাৰো বহুত ভাল লাগিল। সেইকাৰণে সাৰথী হস্পিটেলক আমি অশেষ ধন্যবাদ কৃতজ্ঞ জনালোঁ। মই এই ভিডিঅ'টোত এইটোৱে কথা আমাৰ ৰাইজক ক'ব বিচাৰোঁ
যে যিকোনো সাপে খুটা ৰোগীক আপোনালোকে যিমান সোনকালে পাৰে সিমান সোনকালে হস্পিটেললৈ নিয়াৰ ব্যৱস্থা কৰক কাৰণ এইটো বস্তুত যিমান সময় যাব সিমান তাৰ যিখিনি লক্ষণ সেইখিনি বাঢ়ি গৈ থাকিব আৰু আমাৰ হাতত সিমান সময় কমি যাব যিকোনো সাপে খুটা ৰোগী চিকিৎসা কৰিব পৰা ইকুইপড হস্পিটেল য'ত এণ্টিস্নেক ভেনম এভেইলেবল থাকে তেনেকুৱা জেগাত আপোনালোকে ৰোগীক লৈ যাব লাগে যিমান পাৰে সোনকালে লৈ যাব লাগে ৰোগীক ঘৰত চিকিৎসা কৰি বা ওচৰে পাজৰে ক'ৰবাত চিকিৎসা কৰি সময় যাতে নষ্ট নকৰে আপোনালোকে ৰোগীক ততাতৰীয়াকৈ হস্পিটেলত নিব আৰু যদি সময়ত হস্পিটেলত গৈ পায় বিষাক্ত সাপে খুটা ৰোগীৰো সম্পূৰ্ণ সুস্থ হৈ উঠা 100% গেৰেণ্টি আছে কাৰণ এটাই আমি কাম কৰিব লাগিব যে সাপে খুটে সময় নষ্ট নকৰি তৎক্ষণাত যিমান পাৰে সোনকালে হস্পিটেলত তেখেতক নি পোৱাব লাগিব ডক্টৰৰ ওচৰত নি পোৱাব লাগিব সেইটোৱে মই ক'ব বিচাৰিছোঁ ধন্যবাদ এক্সপাৰ্ট টিমৰ সৈতে খাৰঠি আছে আপোনাৰ বাবে আপোনাৰ লগত